ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ আজিৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ সদৰ থানাত বীৰ দদান মাপাক দাম ক্ষেত্ৰত আমাৰ অনুষ্ঠিত হৈছে, আৰম্ভ হৈছে। প্ৰথমতে ৰিচিপশ্যন সমিতিয়ে ইতিমধ্যে তেওঁলোকৰ পতাকা উত্তোলন কৰিলে। ভোজনালয় ইতিমধ্যে উদ্বোধন হ'ল, মেইন এণ্ট্ৰেন্স বা মুখ্যদ্বাৰ ইতিমধ্যে ইনগ্ৰেশ্যন হ'ল আৰু প্ৰদৰ্শনীমূলকভাৱে ৰাভাজাতীয় উৎসৱ বাইখুৰ এটা অস্থায়ী নামঘৰ ইয়াত প্ৰদৰ্শনী হিচাপে কৰিছে, তাৰ উদ্বোধনী ইতিমধ্যে হ'ল। আৰু সন্ধিয়াৰ ভাগত 3টাৰ পিছত বিভিন্ন জিলাৰ পৰা, অসমৰ বিভিন্ন জিলাৰ পৰা, লগতে ৱেষ্ট বেংগল আৰু মেঘালয়ৰ পৰা আমাৰ প্ৰতিনিধিবিলাক আহিব। প্ৰতিনিধি সভা ইয়াত আৰম্ভ হ'ব আমাৰ মোটামুটি 7টা বজাত। আৰু অহাকালি আমাৰ আলোচনা চক্ৰ আছে, তাৰপিছত অন্যান্য সেনেকুৱা অতিথিবিলাক বহুত অহাৰ লগতে শেষৰ দিনাখন পতাকা উত্তোলনো আছে। অহাকালি শেষৰ দিনা আমাৰ মুকলি সভা থাকিব। মুকলি সভাত অসমৰ বিভিন্ন ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে অসম চৰকাৰৰ WBT আৰু শিক্ষামন্ত্ৰী তেখেত অনুজ পেগু ডাঙৰীয়া ইয়াত থাকিব। BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত থাকিব। ৰাভা আসামৰ চিফ টংকেশ্বৰ ৰাভা ইয়াত থাকিব। লগতে লোকসভাৰ স্পীকাৰ তেখেত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেতে থাকিব। ইয়াৰ লোকেল সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত থাকিব আৰু লোকেল MLA ex-MLA তেওঁলোকেও বিভিন্ন কাৰ্যসূচীত আমি জড়িত কৰাই ৰাখিছোঁ। সমাজৰ লগতে স্পেচিয়েলি ৰাভা জনগোষ্ঠীৰ বহুতো অমীমাংসিত আৰু আধৰুৱা সমস্যা আছে। এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ডেলিগেটছত পুংখানুপুংখ আলোচনা কৰি পৰৱৰ্তী সময়ত ইয়াৰ পদক্ষেপ হ'ব, ইয়াৰ ৰূপৰেখা ইয়াৰ নিৰ্ণয় কৰা হ'ব। শেষত ৰাইজলৈ এইটো আহ্বান জনাম, যিহেতু ভেৰগাঁও চাব ডিভিজন অঞ্চল হ'লেও ইয়াৰ যিটো যোগাযোগ ব্যৱস্থা ৰাস্তা পদূলি খুবেই বেয়া, মানুহখিনি যথেষ্ট কষ্টও পাব। কিন্তু এইটো মই ধন্য মানিছোঁ, এই অঞ্চলত ৰাভাৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ মানুহে এই অধিৱেশনখনক সাফল্যমণ্ডিত কৰাৰ কাৰণে যেনেকুৱা ধৰণে তেওঁলোকে দৈহিক আৰু মানসিক বা অৰ্থনৈতিকভাৱে সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ। গতিকে মিটিংখন সফল কৰিবৰ কাৰণে ইয়াত ৰাভাৰ লগতে সকলো শ্ৰেণীৰ মানুহক ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।